আহক আজি মাগুৰ মাছৰ লগত মানিমুনি সিজাই এই বছৰ আজি প্ৰথম দিন মই মানিমুনি খাবলৈ লৈছোঁ। আমাৰ ঘৰৰ ওচৰ পথাৰতে ইমান ধুনীয়া ধুনীয়া মানিমুনি ওলাই আছে, তাৰ পৰাই আনিলোঁ। আৰু এয়া মাগুৰ মাছ মানিমুনি নহ'লে মাগুৰ মাছ নৰসিংহ বা মাগুৰ মাছ ভেদাইলতা এনেকৈ খাবলৈ খুব ভাল লাগে। সেইকাৰণে মই আজি ভাবিলোঁ যে মানিমুনিৰ লগতেই খোৱা হওক। মাছকেইটুকুৰা প্ৰথমতে মই অকণমান ফ্ৰাই কৰি লৈছোঁ, বেছি টানকৈ নহয়। বইল খায়ো ভাল লাগে, কিন্তু মই ভাবিলোঁ যে তেলকে অকণমান দিওঁ। তাৰপাছত দিলোঁ পিঁয়াজ, জলকীয়া, গোটা মছলা, নহৰু, জোখমতে দিলোঁ হালধি। তাৰপাছতে এইখিনি হ'ল সৰু বিলাহী, আমাৰ ফালে সৰু বিলাহী ওলালেই, এইখিনি মিৰিকা বিলাহী কয় নেকি। তাৰপাছতে দিলোঁ ইয়াতে পিচি থোৱা মানিমুনিখিনি। মাগুৰ মাছ বোলে কথা নাই, শিঙি মাছ বা যিকোনো মাছৰ লগতে মানিমুনি খাব পাৰে, বহুত ভাল লাগে খাই। মানিমুনিখিনি অলপ দেৰি উতলিবলৈ দিলোঁ। তাৰপিছতে ইয়াতে মই মাছকেইটুকুৰা দি দিছোঁ। জোখমতে নিমখ অকণমান দি একেবাৰে শেষত ধনিয়া পাত দিলোঁ, আৰু এয়া ৰেডি হৈ গ'ল। ফাইনেলি মোৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল। এয়া লৈছোঁ মাছৰ জোল, আৰু লগত আছে চিকেন আৰু আলু, আৰু লৈছোঁ তিয়ঁহ কেইটুকুৰামান, লগতে নেমু, ভোট জলকীয়া। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব। আৰু আজিৰ মোৰ ৰেচিপি ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ জৰিয়তে। আজিলৈ বাই।